আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স আৰু CSKৰ মাজৰ মেচখন অনুষ্ঠিত হ'ব। আপোনালোকক কালি আমি পাঞ্জাব কিংছ আৰু RCBৰ মাজৰ যিখন মেচ আছে সেই মেচখনত ৰুলি ৰুচে ভাল পাৰফৰ্মেঞ্চ কৰিব বুলি কৈছিলোঁ, যদিও পাঞ্জাব কিংছে মেচখন হাৰিলে। পাঞ্জাব কিংছৰ হৈ একমাত্ৰ ৰুলি ৰুচে ভাল বেটেৰে ভাল প্ৰদৰ্শন কৰিছিলে। আমি যিটো প্ৰিডিক্ট কৰিছিলোঁ সেইটো হৈছে। তাৰোপৰি ৰাজস্থান আৰু DCৰ মাজৰ মেচখনতো আমি জনাইছিলোঁ যে এইবাৰ IPLৰ এতিয়ালৈকে যি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৰবিচন্দ্ৰন অশ্বিনে বলেৰে কৰিব, সেইদিনাৰ মেচখন তেতিয়াও কৰিছে। আজি আপোনালোকক জনাব বিচাৰিছোঁ যে আজিৰ মেচখন আহমেদাবাদত হ'ব। আহমেদাবাদৰ গ্ৰাউণ্ড ডাঙৰ, গতিকে তাত স্পিনাৰে ভূমিকা ল'ব পাৰে খেলত। স্পিনাৰ বুলি ক'লে সাধাৰণতে গুজৰাট টাইটান্সৰ ৰাছিদ খানৰ কথা মনলৈ আহিব পাৰে, কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে ৰাছিদ খানতকৈ সাই কিশোৰৰ চান্স বেছি আছে। যদি তেওঁ প্লেইং 11ত চান্স পায়, সাই কিশোৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা গুজৰাট টাইটান্সৰ হৈ ল'ব পাৰে। লগতে আৰু ৰবীন্দ্ৰ জাদেজা CSKৰ দুয়োটাৰ ওপৰতো নজৰ থাকিব। কিন্তু দুয়োটা দলত যদি আমি স্পিনাৰৰ ক্ষেত্ৰত চাব যোৱা যায়, মিচেল চেণ্টনাৰ আছে CSKৰ, ৰবীন্দ্ৰ জাদেজা আছে CSKৰ, তাৰোপৰি ৰাছিদ খান আৰু নুৰ আহমেদ আফগান স্পিনাৰ যি তেওঁলোক আছে গুজৰাট টাইটান্সৰ শিবিৰত, আৰু লগতে আছে সাই কিশোৰ। কিন্তু 5জন স্পিনাৰৰ ভিতৰত যদি মূল একাদশত আটাইকেইজনে চান্স পায়, তেতিয়াহ'লে সাই কিশোৰৰ ভূমিকা বেছি গুৰুত্বপূৰ্ণ হ'ব। লগতে যিহেতু কিছুদিনৰ পৰা গুজৰাট টাইটান্সৰ কেপ্টেইন শুভমন গিলে 2-এখন মেচত পাৰফৰ্মেঞ্চ কৰিলেও কেইখনমান মেচত পাৰফৰ্মেঞ্চ কৰিব পৰা নাই। কিন্তু আহমেদাবাদৰ গ্ৰাউণ্ডখন তেওঁৰ প্ৰিয়, আহমেদাবাদৰ প্ৰিন্স বুলি কোৱা হয় শুভমন গিলক। তেওঁ আজি বেটেৰে কিছু ৰান পাব পাৰে বুলি আশা কৰিব পাৰি। লগতে মেচখন আপোনাৰ CSK আৰু গুজৰাট টাইটান্স পইণ্ট তালিকাৰ একদম শেষত আছে 8 পইণ্টেৰে, আৰু CSKৰ আজিৰ মেচখন CSKৰ দৃষ্টিকোণৰ পৰা বেছি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো CSK যদিহে আজি জিকে তেতিয়াহ'লে তেওঁলোকৰ প্লে অফছৰ আশা সজীৱ হৈ ৰ'ব। মেচখন আজি যদিও গুজৰাট টাইটান্সৰ হোম গ্ৰাউণ্ড, তথাপিও CSK জিকিব বুলি আশা কৰিব পাৰি। মেচখনত মই 65% আৰু 35% ৰাখিছোঁ। 65% CSKৰ ক্ষেত্ৰত ৰাখিছোঁ আৰু 35% আপোনাৰ গুজৰাট টাইটান্সৰ ওপৰত ৰাখিছোঁ। লগতে বেটাৰৰ ক্ষেত্ৰত CSKৰ বেটাৰ বহুতেই শিৱম ডুবেৰ কথা ক'ব। শিৱম ডুবে ভাল স্পিনাৰক ভাল খেলে। শিৱম ডুবেৰ কথা ক'ব, ডেৰেল মিচেলৰ কথা ক'ব। কিন্তু আজিৰ মেচখন 200ৰ ভিতৰত সীমিত থকা এখন মেচ হ'ব পাৰে বুলি আশা কৰিব পাৰি, যিহেতু IPLৰ ইতিমধ্যে বহুকেইখন খেল হৈছে আৰু পিচবিলাক ইউজ পিচ হৈ গৈছে। ইউজ পিচ হ'লে বেটত ৰানৰ সংখ্যা নতুন পিচতকৈ কম হ'ব পাৰে, সেইটোও চাব লাগিব। গতিকে স্পিনাৰ যিহেতু CSKৰ ডেৰেল মিচেলে সুন্দৰ স্পিন খেলে, শিৱম ডুবে ভাল স্পিন খেলে, গতিকে এই দুজন বেটাৰৰ ওপৰত দৃষ্টি থাকিব। আৰু লগতে গুজৰাট টাইটান্সৰ শুভমন গিলৰ কথা কৈছোঁৱেই। শুভমন গিলে সুন্দৰ স্পিন খেলে। লগতে আপোনাৰ সাই সুদৰ্শনে সুন্দৰ বেটত ৰান পাইছে। সুন্দৰ গুজৰাট টাইটান্সৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষত আছে এই বছৰৰ IPLত সাই সুদৰ্শন। গতিকে সাই সুদৰ্শনে সুন্দৰ স্পিন খেলে। এই দুজন ক্ৰিকেটাৰৰ ওপৰত নজৰ থাকিব। লগতে ডেভিড মিলাৰো স্পিনত ভাল আক্ৰমণ কৰিব পাৰে, গতিকে ডেভিড মিলাৰে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰে সেইটো চাব লাগিব।